চাহিদা আগতে কমা নাই, চাহিদা ভালে আছে, কিন্তু আমি উৎপাদন কৰিব নোৱাৰো এই জাগাত। বিভিন্ন জাগাত আছে, কিন্তু আমি অলপ কম উৎপাদন কৰোঁ আৰ্থিক দুৰ্বলৰ কাৰণে। মাটি আনিব লাগে বহুত দূৰৰ পৰা, চালান পাতি লাগে, মাটিটো কিনি আনিব লাগে, একদম পাঠশালাৰ পৰা আনিব লাগে আমাৰ, নহ'লে দক্ষিণ পাট হীৰা মাটি বুলি যিটো খৰি তৰিৰো লাগে। আৰু আমি এটা ভালকে ইণ্ডাষ্ট্ৰি কৰিব খুজিছোঁ, চৰকাৰী তৰফৰ পৰা এটা সাহায্য বুলি আছে। Sati mana? Kita bahaya itu kita kait ada macam ni.
নমস্কাৰ অসমবাসী ৰাইজক কাতি বিহুৰ তেখেতক শুভেচ্ছা জনাইছোঁ। ৰাইজ আমি জানো আপোনালোকৰ থলুৱা শিল্পৰ প্ৰতি কিমান সচেতন। আমি পুনৰবাৰ আপোনালোকক মনত পেলাই দিবলৈ প্ৰায় সুখী হৈছোঁ যে আপোনালোকে এই বছৰ যোৱা বছৰৰ দৰে যাতে চিনা সামগ্ৰীবোৰ বৰ্জন কৰে আৰু থলুৱা শিল্পক যাতে আপোনালোকে আগবঢ়াই নিয়ে। আমি ফিল্মি অসমৰ পৰা পুনৰবাৰ আপোনালোকক কাতি বিহুৰ শুভেচ্ছা জনাই আপোনালোকৰ দীপাৱলী সুখৰ হওক, আনন্দৰ হওক, সুখময় হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, অসমবাসীলৈ দেৱালীৰ শুভেচ্ছা আৰু সম্ভাষণ জনালোঁ। মই হেমন্ত দিলীপ দাস, প্ৰযোজক পৰিচালক, খলনায়িকা অসমীয়া বোলছবি। নমস্কাৰ, মই ৰিচা বেমাৰী। মই এজ এ ক্ৰিয়েটিভ ডাইৰেক্টৰ হিচাপে মই কাম কৰিছোঁ খলনায়িকা অসমীয়া ছবিখনত। আমি অসমীয়া নহওঁ দুখীয়া, কিন্তু কথাষাৰটো ক'লেই নহ'ব। আমি অসমীয়াসকলে মাটিৰে নিৰ্মিত চাকি যদি এইবাৰ এই দেৱালীত ব্যৱহাৰ কৰি এই কথাটোকে সত্য বুলি প্ৰতিপন্ন কৰোঁ, আহক আমি বৰ্জন কৰোঁ সকলো ধৰণৰ বিদেশী চাকি, সকলো ধৰণৰ বিদেশী বস্তু